নমস্কাৰ বন্ধুসকল, সেইদিনা অম্বুবাচী মেলাত যিটো নেকি হিংসাত্মক ঘটনা ঘটাবলৈ চেষ্টা কৰিছিল, সেই মাইকীজনী স্ক্ৰীণত দিয়া আছে। সেই মাইকীজনী আচলতে নিজৰ স্বাৰ্থৰ কাৰণে গোটেই অসমখনতে এটা হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। মই এইকাৰণে কথাষাৰ ক'ব খুজিছোঁ, আচলতে তাইও সিন্দুৰ বিক্ৰী কৰিবলৈহে আহিছিল, কোনো পূজা প্ৰাৰ্থনা কৰিবলৈ অহা নাছিল, ব্যৱসায় কৰিবলৈ আহিছিল। আৰু কথাটো হ'ল কি, ব্যৱসায় কৰিবৰ কাৰণে ভাল জেগা বিচাৰি নাপায় এটা সম্প্ৰদায়ৰ ওপৰত দোষ জাপি দিলে, মানে হিংসাত্মক ঘটনা ঘটাবলৈ চেষ্টা কৰিলে। এইকাৰণে ক'ব খুজিছোঁ, এতিয়া কথাটো হ'ল আৰু দুটামান বাক্য কৈছিল যে তোমালোকে হিন্দুৰ মেলাত মুছলমান হৈ কিয় আহিছ, আৰু তোমালোকৰ নামাজ পঢ়া ঠাইত বা আৰু কিবা কিবি আমিতো নাযাওঁ, এইখিনি কথা কৈছিল। আৰু মই এইকাৰণে এটা কথা ক'বলৈ ওলাইছোঁ আপোনালোকক, আজি অত বছৰ, আজি 30-32 বছৰ বয়স হ'ল, আমি সৰুৰ পৰাই যেতিয়া ঈদৰ নামাজ পঢ়িবলৈ যাওঁ, আৰু সৰু কথাই কৈছোঁ মই, এইটো ঈদৰ নামাজ পঢ়িবলৈ যাওঁতে দাস, বৰ্মন, কলিতা আৰু লগতে খুৰা কেইজনমান, 2-3টা মই দোকান দেখিবলৈ পাইছোঁ। মানে সৰুৰে পৰা বেংগলী হিন্দু মানুহ হয়, বৰ্মন মানুহ আছে, আৰু তেওঁলোকে মিঠাইৰ দোকান, মানে জিলেবি, চিঙৰা আৰু খেলনা বস্তু বিক্ৰী কৰিবলৈ আহে। আমি ঈদৰ নামাজৰ শেষত কিছুমানে সেই দোকানত খেলনা বস্তু কিনিবলৈ যায়, কিছুমানে মিঠাই খাবলৈ যায়, আৰু বিশেষকৈ মিঠা পানৰ দোকান এটা আছিলে, বিশেষ হিন্দু মানুহ এজন। আৰু এইকাৰণে কথাটো ক'বলৈ ওলাইছোঁ আপোনালোকক, মই আজিলৈকে ইমান বছৰ হৈ গ'ল, বছৰ গ'ল, 2 যুগ গ'ল, কিন্তু মই আজিলৈকে কোনো মুছলমান সম্প্ৰদায়ৰ মানুহৰ মাজত আমাৰ কেতিয়াও নুশুনিলোঁ যে হিন্দু হৈ তোমালোকে আমাৰ ঈদৰ ওচৰে পাজৰে কিয় দোকান দিছ। কিন্তু চলি আছে আজিলৈকে এটা শব্দ বা এটা বাক্য মই শুনিবলৈ নাপালোঁ। কিন্তু এই কেইবছৰমান ধৰি এনেকুৱা ধৰণৰ পৰিৱেশ অসমত আহিবলৈ লৈছে, যিটো পৰিৱেশে বেয়াৰ বাহিৰে একো ভাল কৰিব নোৱাৰে। অকল বেয়া চিন্তাৰ বাহিৰে কোনো ভাল চিন্তা আনিব নোৱাৰে অসমখনত। আৰু আজিলৈকে মুছলিম সম্প্ৰদায়ৰ মানুহবিলাকে কিন্তু এনেকুৱা ধৰণৰ ক'তো মন্তব্য কৰা নাই ক'তো। আৰু কথাটো হৈছে, এইকাৰণে কৈছোঁ কথাটো, আজি চাওক, মিয়া মুছলমান হওক, মুছলমান সম্প্ৰদায় এটাই হয়, মিয়া হওক, গৰীয়া হওক, দেশী হওক, বিদেশী হওক, সেইবিলাক কথা নাই, মুছলমানে হয়। কিন্তু কথাটো হ'ল, আজি চাওক, মুছলমান শ্ৰমিকৰ দ্বাৰা অসমৰ নামনি অসমৰ পৰা উজনি অসমলৈ আপুনি চাওক এবাৰ, কি কৰা নাই আৰু কি নকৰে, আৰু কাৰ ওপৰত ভিত্তি কৰি অসমৰ মানুহ ধুনীয়াকৈ চলি আছে। আজি ঘৰ বনোৱা হওক, নিবনুৱা, ৰাস্তাৰ পৰা আৰম্ভ কৰি আপোনাৰ দোকান বেপাৰীৰ পৰা আৰম্ভ কৰি মাছ, মাংস, শাক পাচলি, কাপোৰ, হৰেক মালৰ দোকান আদি সকলোবোৰ আপুনি এবাৰ চাব, তেওঁলোকৰ অস্তিত্ব ক'ত নাই, আৰু ক'ত বেপাৰ বাণিজ্য কৰা নাই, আৰু ক'ত তেনেকৈ হিন্দুৱে মুছলিমৰ পৰা বস্তু কিনা নাই। চবতেই কিনিছে আৰু চবতে মিলা প্ৰীতিৰে চলি আছে। কিন্তু কেইবছৰমান ধৰি এই পৰিৱেশটো আহিবলৈ চেষ্টা কৰিছে, আহিবলৈ আৰম্ভণি হৈছে। আৰু এই আৰম্ভণিটো কেতিয়াৰ পৰা হ'ল, কিয় হ'ল, আপোনালোকে নিশ্চয় গম পাইছে। আৰু এই বস্তুটো যদি আহিলে আকৌ যাবও লাগিব, আৰু যোৱাৰ কি ব্যৱস্থা কৰিব লাগে আপোনালোকে অলপ চিন্তা কৰিব। কাৰণ আজি ভাল দিন আহিলে কালি বেয়া দিন আহিব, আৰু কালি বেয়া দিন আহিলে তাৰ পিছদিনা ভাল দিন আহিব, সেইটো কথা আপোনালোকে মনত ৰাখিব। মই সেইকাৰণে কৈছোঁ, এতিয়াও আপোনালোকে নিজকে শুধৰি লওক, অকল নিজৰ স্বাৰ্থৰ কাৰণে গোটেই অসমখনত অশান্তিৰ সৃষ্টি নকৰিব। আগত যেনেকৈ মিলা প্ৰীতি আছিল, সমন্বয় সম্প্ৰীতি আছিল, শান্তি আছিল, সুখ আছিল, এইবোৰ যাতে অসমখনত পৰিৱৰ্তন হৈ নাযায়, এইবিলাক আগৰ দৰে হওক, আগৰ দৰে বিচাৰোঁ। শুনিছোঁ শংকৰ আজানৰ অসম হয়, কিমান ত্যাগ কৰিছে অসমৰ কাৰণে, নামবিলাকতো এনে ওলাই অহা নাই, কিতাপততো এনে পোৱা নাই।
গতিকে মিলাপ্ৰীতিত চলিবলৈ চেষ্টা কৰক। আৰু বিশেষকৈ মই ক'ব খুজিছোঁ যে নিজে ভালে থাকক, বেলেগকো ভালে থাকিবলৈ সুবিধা দিয়ক, অশান্তি আনিব নালাগে। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম। আৰু পাৰিলে ভিডিঅ'টো আগুৱাই দিব, শ্বেয়াৰ কৰিব।